Hi guys, welcome to my channel Game and App Information and কি খবৰ আপোনালোকৰ আজি মই আপোনালোকক দেখুৱাম যে ফটোৰ পৰা টাইম লেপছ ভিডিঅ' কেনেকৈ বনায় আপোনালোকে তাৰ কাৰণে প্লে ষ্টৰত যাই পিক্সামোশন বুলি সাৰ্চ কৰিব সাৰ্চ কৰি আপোনালোকে ইনষ্টল কৰি ওপেন কৰিব ওপেন কৰাৰ পিছত এনেকুৱা এখন পেজ খোল খাই যে ওপৰত যে আছে ক্ৰিয়েট নিউ বুলি তাত ক্লিক কৰিবা ক্লিক কৰাৰ পিছত ফটো এখন লাভ ইয়াৰে ফটো এখন ললো ইয়াত বহুত কেইটা বনে আছে ইনষ্টাগ্ৰাম হলে এনেকুৱা হ'ব ইনষ্টা ষ্টৰি হলে এনেকুৱা হ'ব ফেচবুক কভাৰ হলে এনেকুৱা হ'ব বহুত কেইটা অপচন আছে মই কাষ্টম কৰি থৈ দিছো আপোনালোকে য'ত পঠাই তাতে ক্লিক কৰিব তাৰ পিছত এনিমেছ অপচনটো আছে তাত আপোনালোকে ক্লিক কৰিব তাৰ পিছত আপোনালোকে এনেকৈ মানে আস্থান কিবা যোনখিনি বস্তু আপুনি লৰাব লাগে সেইখিনি আপুনি টাচ কৰি দিব এনেকৈ তাৰ পাছত তলত যেটো ডান বুলি আছে তাত আপোনালোকে ক্লিক কৰি দিব তাৰ পিছত আপোনালোকে যেটো ইয়াৰে কাষত প্লে বটন আছে তাত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত দেখিছে মেঘবোৰ এনেকৈ দৌৰি আছে দেখিছে আপোনালোকে এনেকৈ মানে মেঘবোৰ যাই আছে